নমস্কাৰ মই ভায়লিনাই মোৰ ইউটিউব চেনেল ভায়লিনাছ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ব্লগ লৈ অহা নাই, মানে ব্লগ ভিডিঅ' লৈ অহা নাই। আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এযোৰ মেখেলা চাদৰ কেনেকৈ ৰং কৰিব পাৰি, অৰ্থাৎ ফেব্ৰিক কৰিব পাৰি। মানে মই কেনেকৈ কৰোঁ সেইটো পদ্ধতি দেখাব বিচাৰিছোঁ। সকলোৰে এনেকুৱা এটা নিজৰ মাজত প্ৰতিভা আছে, কিন্তু বহুতে নাজানে, ভাবি থাকে হয়তো মই কৰিব নোৱাৰিম নেকি, কিন্তু তেনেকুৱা নহয়। আপোনালোকে ইচ্ছা কৰিলে সকলোৱে কৰিব পাৰে। আৰু আজিকালি প্ৰায়ভাগ মানুহে জানেই আৰু ইউটিউবত ভিডিঅ' চাইতো সকলোৱে গমেই পায় কেনেকৈ কৰে। তথাপিও মই দেখুৱাব বিচাৰিছোঁ মই কেনেকুৱা কৰি কৰোঁ সেইখিনি। গতিকে পলম নকৰি বলকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকে দেখিবলৈ পাইছে মই ইয়াত এনেকৈ আঁকিছোঁ, আপোনালোকে দেখিছে। আৰু মই কেনেকৈ আঁকিছোঁ এইকেইটা মই আপোনালোকক দেখাই দিওঁ। মই কেইখনমান কাগজ সৰু সৰুকৈ কাটি লৈছিলোঁ। কাটি লোৱাৰ পিছত এই ডিজাইনটো মই এনেকৈ আঁকি লৈছিলোঁ। আৰু আমাক লাগিব এখন কাৰ্বন পেপাৰ। দেখিছে এনেকুৱা কাৰ্বন পেপাৰ মই কিতাপৰ দোকানৰ পৰা কিনিছিলোঁ, আপোনালোকেও কিনি ল'ব পাৰে। আৰু সেই কাৰ্বন পেপাৰখন মই ইয়াত এনেকৈ মাৰি দিছিলোঁ। এইটো আঁকিছোঁ, পিছপিনে মই এনেকৈ কাৰ্বন পেপাৰখন মাৰি দিছোঁ। তাৰপিছত যেতিয়া মই কাৰ্বন পেপাৰখন মাৰি দিছোঁ আৰু ইয়াত এনেকৈ বহাই মই আঁকিছোঁ, তাৰপিছত পিছপিনে এনেকুৱা চিন হৈ যায়। আপোনালোকে দেখিছে বহুতকেইটা চিন হৈ যায়। এইটো চিন আপোনালোকে দেখিবলৈ পাইছে, এইটো এটা মানে পুতলাটো আৰু ছোৱালীটো মই যিটো আঁকিছিলোঁ সেনেকৈ চিন বহি যায়। তাৰপিছততো মানে ইয়াত কালাৰটো নুঠে। তাৰপিছত কি কৰিছোঁ, এই কাৰ্বনখন খুলি আকৌ মই মানে ওলোটাই দিছোঁ। ধৰক এনেকৈ আছে কাৰ্বনখন, মই এনেকৈ দিছোঁ। তাৰপিছত আৰু এনেকৈ কৰিব পৰা হৈছে। সেইটো আপোনালোকৰ নিজা নিজা আইডিয়া, যেনেকৈ কৰে। আৰু নহ'লে বা মই দেখুৱাই দিছোঁ। এই কাৰ্বনখন আপোনালোকে এনেকৈ পাৰি ল'লে, পাৰি লোৱাৰ পিছত ইয়াত এইটো এনেকৈ দি কাঠ পেঞ্চিলৰ সহায়ত, নহ'লে বা কলম দিলে ফুটি যাব আচলতে পাতটো, গতিকে কাঠ পেঞ্চিলৰ সহায়ত আপোনালোকে আঁকি দিব। তাৰপিছত ধুনীয়াকৈ ইয়াত উঠি যাব। আৰু এইটো মই সহজ পাইছোঁ, কাৰণ কাৰ্বন পেপাৰখন এনেকৈ দিলোঁ, তাৰপিছত এইখিনিত দিলোঁ, আৰু কিমান দূৰত দিব লাগিব সেইটো ভালদৰে আন্দাজ নাপাওঁ। গতিকে ইয়াত এইটো দিছোঁ প্ৰথমতে, তাৰপিছত এইখিনি ধোৱাৰ পিছত এইখিনিত দিছোঁ। গম পাইছোঁ যে কিমান দূৰত দূৰত দিব লাগে। তাৰপিছত এইপিনে মই এনেকৈ আঁকি দিছোঁ। ইয়াত মই বেলেগ ফেব্ৰিক কৰি চাইছিলোঁ, কিন্তু ভাল নহ'ল। এইটো এটা আঁকিছোঁ, দেখিছে আপোনালোকে এইটো। তাৰপিছত মই এনেকৈ, এইখন চাদৰ হয়, মই এনেকৈ গোটেই চাদৰখনতে আঁকি ল'ম। তাৰপিছত আপোনালোকক কেনেকৈ ৰং কৰে সেইটো দেখাই দিম। গতিকে মই যিহেতু দুটামান আঁকি লৈছোঁ, প্ৰথমতে মই কেনেকৈ কি ৰং কৰোঁ বা কেনেকৈ কৰোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে দেখিবলৈ পাইছে মোৰ তাত এই 6টা কালাৰ আছে, হালধীয়া, বগা আৰু আকাশী, কলা, সেউজীয়া আৰু কমলা। এই 6টা কালাৰেৰে মই ইয়াত ৰং কৰিম। আৰু ক'ত ক'ত কি কি কালাৰ দিওঁ সেইটো আপোনালোকক দেখাই দিম। প্ৰথমতে মই বগাটো ব্যৱহাৰ কৰিম। গোটেইকেইটাতে যিখিনি ঠাইত বগা লাগে মই সেইখিনি বগায়ে ব্যৱহাৰ কৰিম। আপোনালোকক মই দেখুৱাই দিছোঁ। আৰু মোৰ তাত ব্ৰাছ আছে এই 3ডাল, মানে ভাল নহয় ব্ৰাছ, মোৰ একদমেই ভাল নহয়। আপোনালোকক মই কৈ দিছোঁ, মই ভাল ব্ৰাছ ল'ব লাগিব। অনা হোৱা নাই ব্ৰাছ কেইডাল। প্ৰথমতে মই এই বগা কালাৰটো লৈ লৈছোঁ অলপমান, লৈ পিনে ইয়াৰে মুখখনত মই দি দিছোঁ। চৰি, এটা কথা ক'ব পাহৰিছোঁ দেই, মানে ৰংটো কৰাৰ আগতে ইয়াত কাগজ পাৰি ল'ব লাগে, সেইটো মই কোৱা হোৱা নাই, মই পাহৰি গৈছোঁ। মই কাগজখন পাৰি লৈছোঁ। আচলতে মই গোটেইখিনিতে ভালদৰে কাগজখন পাৰি ল'ম, কিন্তু আপোনালোকক দেখুৱাবৰ বাবে মই ইয়াত এনে দেখাই দিছোঁ। মই প্ৰথমতে ইয়াত বগাটো দি লৈছোঁ, আৰু গোটেইকেইটাতে বগাকেইটা দি লওঁ। তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে দেখিব পাইছে মই বগা ৰংটো দি দিলোঁ এইকেইটাত, গোটেইকেইটাতে চাদৰখনৰ, দেখিছে আপোনালোকে। এতিয়া মই ব্ৰাছডাল ধুই ল'ম। ধুবৰ বাবে মই
এই এটা প্লাষ্টিকৰ গিলাচ লৈছোঁ। এইটো দেখিছে আপোনালোকে ষ্টিলৰ গিলাচ নাইবা যি ব্যৱহাৰ কৰে সেইটো আপোনালোকৰ কথা। আপোনালোকে তাত ব্ৰাছডাল ধুব পাৰে। মই এইটোতে ধুই লৈছোঁ আৰু ব্ৰাছডাল ধোৱাৰ পিছত শুকান কাপোৰ এখনেৰে মুচি ল'ব। এতিয়া মই লৈছোঁ হালধীয়া ৰংটো, ইয়াতে দিছোঁ মই হালধীয়া ৰংটো। মই বাৰে বাৰে কৈছোঁ মোৰ ব্ৰাছ কেইডাল ভাল নহয়, যাৰ বাবে মই ভালদৰে কৰিব পৰা নাই। কিন্তু এটা বস্তু অলপ বাহিৰত ওলাই গ'লেও দূৰৰ পৰা ধৰিব নোৱাৰে কাপোৰযোৰ। যেতিয়া আপোনাৰ একেবাৰে ওচৰৰ পৰা চাব তেতিয়াহে ধৰিব পাৰিব। আৰু ব্ৰাছডাল বেয়া বাবে দেখিছেনে মই ভালদৰে ৰংখিনি দিব পৰা নাই। এইটোত হালধীয়া কালাৰটো দি ল'লোঁ আৰু গোটেইকেইটাতে মই এনেকৈ হালধীয়া কালাৰটো দি লওঁ। আপোনালোকক দেখুৱাই আছোঁ। আৰু এটা কথা কৈ দিওঁ, মই ফেব্ৰিক কৰিব ইমান ভালদৰে নাজানো, কিন্তু যিখিনি জানো সেইখিনি আপোনালোকক দেখুৱাইছোঁ। আৰু যেতিয়া মোৰ গোটেই কাপোৰযোৰ কৰা হ'ব তেতিয়া মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম। আজি জাষ্ট মই কেনেকৈ কৰিছোঁ সেইখিনিহে দেখাবলৈ লৈছোঁ। আৰু এইটো ডিজাইনে যে আঁকিব লাগিব সেইটো কথা নাই। আপোনালোকে হয়তো এটা সৰু ফুলো আঁকিব পাৰে, তেনেকৈও বহুত ভাল লাগে। মই কেইযোৰমান কাপোৰ কৰিছোঁ, কেইযোৰমান মানে বহুত বেছি নহয়, 2যোৰ নে 3যোৰ কৰিছোঁ। আপোনালোকক 3যোৰে কৰিছোঁ দিয়ক। আগতে কৰিছিলোঁ এনে, কিন্তু ভালদৰে মই 3যোৰ কৰিছোঁ। আপোনালোকক দেখুৱাম মই কেতিয়াবা, যদি চাব বিচাৰে তলত কমেণ্ট কৰি জনাব। আৰু মই গোটেইকেইটাতে এই হালধীয়া ৰংটো দি লওঁ। এয়া দেখিছে মোৰ হালধীয়া ৰংটো দিয়া হৈ গ'ল। এতিয়া মই দিম এইটো সেউজীয়া কালাৰটো। মই প্ৰথমতে এইডাল ব্ৰাছেৰে দিছিলোঁ বগাখিনিত, তাৰপিছত এইডাল ব্ৰাছ দিলোঁ হালধীয়াখিনিত, আৰু এইডাল ব্ৰাছ দিম ইয়াত। দেখিছে মই ইয়াত সেউজীয়া ৰংটো দি দিলোঁ। এতিয়া মই গোটেইকেইটাতে সেউজীয়া ৰংটো দি দিম। দেখিছে এয়া মোৰ সেউজীয়া ৰংটো দিয়া হৈ গ'ল। এতিয়া মই ব্ৰাছডাল আৰু ধুই লৈছোঁ, আৰু এইডাল ব্ৰাছেৰে মই যোনখিনি খালী ঠাই আছে সেই খালী ঠাইখিনিতে দিম এইডাল ব্ৰাছ। এতিয়া মই ইয়াত দিম কমলা ৰংটো। আপোনালোকে দেখা নাই চাগে, ৰ'ব মই দেখাই দি আছোঁ। ইয়াত মই কমলা ৰংটো দিম। মই এইখিনি কৰি লওঁ, মানে কমলা কালাৰ কেইটা দি লওঁ। তাৰপিছত এটা থাকিব আকাশী কালাৰটো, সেইটো দি দিম। দেখিছে আপোনালোকে মোৰ কমলা ৰং কেইটাও দিয়া হৈ গ'ল। এতিয়া মই আকাশী কালাৰটো দি দিম। মানে ইয়াতে আপোনালোকক এটা কথা কৈ থওঁ, যেতিয়া আপোনালোকে ৰং ল'ব, ধৰক এইটোত ৰং কৰিব, ৰং লৈছে, বহুত বেছি নল'ব, অলপ ল'ব, আৰু লৈ পিনে সিখিনি ঠাইতে ব্লেণ্ড কৰি দিব চেষ্টা কৰিব। বহুত বেছি ল'লে কি হ'ব, আপোনালোকৰ হয়তো বেলেগ ছাইডত গুচি যাব পাৰে। গতিকে অকণমান ল'ব চেষ্টা কৰিব, আৰু সেইখিনিয়ে ভালদৰে ইয়াত দিব চেষ্টা কৰিব। লগাতকৈ বেছিকৈ ল'লে বেলেগত লাগি যাব পাৰে। আৰু এতিয়া মই এইটো কালাৰ দিম ইয়াতে। আপোনালোকে যদি কৰে ফেব্ৰিক, তেতিয়াহ'লে বহুত বেছি ধৰক ফুলে আঁকিব, কিন্তু বহুত বেছি আঁকি নল'ব। অকল হয়তো এইখিনি ঠাইত নহ'লে বা এই পটিখিনিত সেইখিনিতে আঁকি ল'ব। বহুত বেছি আঁকিলে কি হয়, পিছলৈ এনেকুৱা লাগি যায় যে নকৰোঁ আৰু ইচ্ছা নাই। বেলেগৰ লগত নহ'ব পাৰে, মোৰ লগত তেনেকুৱা হয়। অঁকাৰ পিছত এনেকুৱা লাগে, দুটামান কৰাৰ পিছত নাই আৰু মোৰ ইচ্ছা নাই কৰিব, সেনেকুৱা লাগে। গতিকে প্ৰথমতে দুটামান আঁকি ল'ব। যদি পিছত আপোনালোকৰ ইচ্ছা যায় তেতিয়াহ'লে আৰু কেইটামান কাঠ পেঞ্চিলেৰে আঁকি লৈ পিনে আপোনালোকে ৰং কৰিব পাৰিব।
আৰু ভাল ব্ৰাছ লাগে বুলি মই কৈছোঁ, কিন্তু সেইটো আপোনালোকৰ কথা। ভাল ব্ৰাছ নহ'লেও চলি যায় যদি আপোনালোকে ভালদৰে ৰংখিনি কৰিব পাৰে। আচলতে সকলো বস্তুৱে কম খৰচত কৰিবলৈ চেষ্টা কৰিব লাগে। মোৰ মতে এইডাল ব্ৰাছেৰে যদি হয় তেন্তে মই কিয় নকৰোঁ, সেনেকুৱা মোৰ মতে। গতিকে আপোনালোকেও তেনেকৈ চেষ্টা কৰিব, কাৰণ বহুতৰে এনেকুৱা থাকে 20 টকা এটা, এনেকুৱা বটল এটাত 20 টকা দাম। এই বটল এটাৰ কাৰণে 20 টকা এটা কাৰোবাৰ হাতত নাথাকে, সেনেকুৱা মানুহো আছে। গতিকে মই ভাবোঁ এই ব্ৰাছডালতো কিছুমানে 30 টকা লয়, 50 টকা লয়, সেনেকুৱা। গতিকে মই ভাবোঁ যদি এডাল ব্ৰাছেৰে আপুনি কাম চলাব পাৰে তেন্তে এডাল ব্ৰাছেৰে কৰক। আৰু যাৰ পইচা আছে সেইটো বাৰু নকওঁ। আৰু প্ৰথমতে চিম্পুলকৈ কৰিবই চেষ্টা কৰক, হয়তো এটা দুটা ফুল দি পিনে। আৰু এনেকুৱা উকা কাপোৰ কিনিব পায়। উকা কাপোৰ মোৰ মতে বহুত বেছি দামী ল'ব নালাগে। মই এই যোৰা আনিছিলোঁ, প্ৰায় এই যোৰাটোতো মই এবছৰ আগতেই আনিছিলোঁ। 310 টকা নে কি লৈছিল মোৰ, আৰু 280 মানতো পাই চাগে, সেনেকুৱা। প্ৰথমতে আপোনালোকে কম দামী কাপোৰত কৰি চাওক, কাৰণ দামী কাপোৰ এযোৰ লৈ পিনে বেয়া হোৱাত কৰি মোৰ মতে কম দামী কাপোৰ এযোৰতে কৰি লওক আপোনালোকে। আৰু মই এই ৰংটো দি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি। মোৰ আকাশী কালাৰটো দিয়া হৈ গ'ল। এতিয়া মই এই কলা ৰংটো খুলিছোঁ। আৰু এটা কথা কৈ দিওঁ, যিহেতু প্ৰথম কৰিব, ইমানটো ফাষ্ট কৰিব নোৱাৰে ন, গতিকে ইয়াত বাতৰি পেপাৰেৰে ঢাকি থৈ দিব যাতে এইটো শুকাই নাযায়। আৰু মই বেছি সময় ঢাকি থোৱা নাই, কাৰণ মই অলপ সোনকাল কৰিছোঁ। নহ'লে বা এনেকৈ থৈ দিলে মানে কি হয়, শুকাই যায়। আৰু এতিয়া মই যিডাল ব্ৰাছেৰে বগাখিনিত কৰিছিলোঁ সেইডাল ব্ৰাছেৰে মই ইয়াত দি দিছোঁ, এনেকৈ এইখন হাতখন দি দিছোঁ মই। আৰু এটা কথা মন কৰিব, এই ফেব্ৰিক কৰা কাপোৰবোৰ যিমান পাৰে সিমান ভালদৰে ৰাখিব চেষ্টা কৰিব। মানে বহুত বেছি লেতেৰা নকৰিব পিন্ধিলেও, কাৰণ বহুত মানে বেলেগ কাপোৰবোৰ যেনেকৈ আমি খচি ধুব পাৰোঁ, এইবোৰ কাপোৰ বেছি খচি ধুলে কালাৰবোৰ যোৱাৰ সম্ভাৱনা থাকে। গতিকে যিমান পাৰে কাপোৰযোৰ ভালদৰে ৰাখিব চেষ্টা কৰিব, আৰু যিমান পাৰে কমকৈ ধুব চেষ্টা কৰিব। মই এনেকৈ আঁকি লওঁ। আৰু এটা কথা কৈ দিওঁ, মইতো ফেব্ৰিকৰ বিষয়ে বহুত বেছি একোৱেই নাজানো। যিখিনি জানো সেইখিনি আপোনালোকক কৈছোঁ। আৰু মোতকৈও বহুত ধুনীয়া ফেব্ৰিক কৰা আছে মানুহ, কিন্তু মই যিখিনি জানো মোৰ বাবে সেইখিনিয়ে বহুত। আৰু মই ভাবোঁ আপোনালোকেও এযোৰ হ'লেও কৰি চাব। আৰু ইয়াতকৈও সহজ পদ্ধতি এটা আছে, যিটো আপোনালোকে কাঠ পেঞ্চিলেৰে নাকিলেও হয়। সেই সহজ পদ্ধতিটোও মই আপোনালোকক শিকাই দিম, কিন্তু আজি নহয়। তাৰ বাবে আপোনালোকে মোক তলত কমেণ্ট কৰি জনাব যে এইযোৰ মানে মই যিটো আঁকিছোঁ সেইটো ভাল লাগিছেনে, আৰু মই শিকাই দিয়া কথাখিনি আপোনালোকে শিকিব পাৰিছেনে, সেইখিনি কথা মোক তলত কমেণ্ট কৰি জনাব। আৰু এইটোও জনাব যে মই যিটো সহজ পদ্ধতি আপোনালোকক দেখুৱাব খুজিছোঁ সেই সহজ পদ্ধতিটো আপোনালোকে চাব বিচাৰেনে। যদি তলত কমেণ্ট আহে যে হয় চাব বিচাৰে, তেতিয়াহে মই দেখুৱাম। আৰু যদি কমেণ্ট নাহে তেতিয়াহ'লে মই নেদেখুৱাওঁ। গতিকে দেখিছে, মই ইয়াত কলা ৰংটো দি দিছোঁ এনেকৈ। আৰু এটা গ্লিটাৰ পায়, সেইটোও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই বাউণ্ডাৰীখিনিত। মই গ্লিটাৰটো ব্যৱহাৰ কৰা নাই, বেলেগ কাপোৰ এযোৰত মই ব্যৱহাৰ কৰিছিলোঁ। কেতিয়াবা দেখাই দিম কেনেকুৱা হয় বস্তুটো, যদি আপোনালোকে চাব বিচাৰে। দেখিছে, মোৰ এইটো কমপ্লিট হৈ গ'ল। এইটো লাষ্ট মানে আৰু এইখিনি যিখিনি কৰিছোঁ সেইখিনি লাষ্ট। আৰুতো চাদৰখন বহুতখিনিয়ে কৰিব আছে।
লাহে লাহে কৰি থাকিম আৰু এনেকৈ কৰা ইমান সহজ কথা নহয়, দেখাত যিমান সহজ যেন লাগিছে বহুত কষ্ট হয় আৰু তলমুৱা হৈ কৰি থকাটো বহুত বেছিয়ে কষ্ট হয়, কিন্তু যেতিয়া কাপোৰ এযোৰ ওলাই যায় মানে গোটেইখিনি কৰা হয় তাৰপিছত চাই বা পিন্ধি বহুত বেছিয়ে ভাল লাগে। যেতিয়া ফেব্ৰিকখিনি কৰা হ'ব তেতিয়া আপোনালোকে এনেকৈ মানে এইপিনে নহয় এইপিনে ভালদৰে ইস্ত্ৰি কৰি দিব আৰু মানে তেতিয়া মই কিয় ইস্ত্ৰি কৰিব লাগে সেইটো ময়ো ভালদৰে নাজানো আৰু মই বেলেগৰ ভিডিঅ'ত চাই পিনেহে গম পাইছোঁ। তেতিয়া বোলে মানে কালাৰটো ভালদৰে থাকি যায়, বহি যায়, কালাৰটো গুচি নাযায় তেনেকৈ কয়। আৰু মোৰ হ'লে গোটেইখিনি বেছি নাই আৰু এটা কথা কৈ দিওঁ, তেতিয়াও কৈছোঁ যে বহুত বেছি ৰং নলগাব, মানে ব্ৰাছডালত লৈ নল'ব যেতিয়া কৰে, কাৰণ পিছপিনে দেখিছেনে এই মোৰ যেনেকৈ কাগজখনত অলপ আগতে লাগি ধৰিছিল তেনেকৈ লাগি ধৰে আৰু তাৰপিছত গুচাই দিয়াত অলপ মানে কাপোৰখনৰ পৰা গুচাই দিয়াত অলপ দিগদাৰ হয়। গতিকে যিমান পাৰে কম ৰং লৈ পিনে ঘঁহি দিব চেষ্টা কৰিব আৰু যদি কিবা বুজি পোৱা নাই তলত কমেণ্ট কৰি সুধিব পাৰে, মই বুজাই দিম। মইতো বিশেষ নাজানো, আগতে কৈছোঁ, কিন্তু যিখিনি জানো সেইখিনি আপোনালোকক দেখাই দিব চেষ্টা কৰিছোঁ বা বুজাই দিব চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো চাগে বহুত দীঘলেই হ'ল, তথাপিও আপোনালোকে গোটেইখিনি চাইছে বুলি আশা কৰিছোঁ। মই ব্ৰাছডাল ধুই লওঁ, তাৰপিছত আপোনালোকক দেখাই দি আছোঁ। ব্ৰাছকেইডাল মই এই পানীখিনি দেখিছেনে কিমান লেতেৰা হৈ গৈছে, পিছত আৰু মই ভালদৰে ব্ৰাছকেইডাল ধুই ল'ম। আৰু দেখিছে আপোনালোকে মোৰ গোটেইকেইটা হৈ গ'ল আৰু মই আপোনালোকক দেখুৱাম যেতিয়া মোৰ গোটেই চাদৰ মেখেলাযোৰ কৰা হয়, তেতিয়া মই আপোনালোকক দেখুৱাম। মোৰ হৈ গ'ল ৰং কৰা, দেখিলে আপোনালোকে। যিখিনি জানো সেইখিনিয়ে কৈছোঁ, বাৰে বাৰে কৈ আছোঁ, যিখিনি জানো সেইখিনিয়ে কৈছোঁ, সেইখিনিয়ে দেখাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে এটা লাইক দিব আৰু বাৰে বাৰে কৈছোঁ কমেণ্ট কৰি তলত জনাব কেনেকুৱা পালে আৰু শ্বেয়াৰ কৰি দিব, যাতে মই যেনেকৈ আপোনালোকক দেখুৱাইছোঁ তেনেকৈ সকলোৱে চাব পায় ভিডিঅ'টো। শ্বেয়াৰ কৰি দিলেহে সকলোৱে পাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছে, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু বহুতেই মোক বহুত ভাল ভাল কমেণ্টো কৰি আছে, তাৰ বাবেও ধন্যবাদ জনাইছোঁ। আৰু বহুত কম দিনৰ ভিতৰতে মোক বহুত মৰম দিছে। মোৰ ভিডিঅ'ত প্ৰায় 10টা নহ'লে বা 9টা তেনেকৈয়ে কমেণ্ট আহে, তথাপিও সেইখিনিয়ে মোৰ বাবে বহুত। যদি এটা কমেণ্ট আহে সেইটোও মোৰ বাবে বহুত বেছি ভাল লগা, কাৰণ যিহেতু ইউটিউব জগতখনত নতুনকৈ আহিছোঁ, এনেকৈয়ে আপোনালোকে মোক মৰম দি যাব বুলি আশা থাকিল। আৰু যদি কিবা ভুল হয় সেইখিনিও মোক জনাব, কাৰণ ময়ো বিশেষ একো নাজানো, যিখিনি জানো সেইখিনি আপোনালোকৰ আগত দেখুৱাওঁ। গতিকে আজিৰ ভিডিঅ'টো এনেকৈয়ে সমাপ্ত কৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।